নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত আৰু আজি ৰাতিপুৱা উঠিছো আজি সানডে যেহেতু আজি ৰাতিপুৱা উঠিছো উঠি গা পা ধুইছো আৰু সাডেন প্ল্যান আমি অকমান উলাই যাওঁ কাৰণ বহুত দিন হ'ল আমি কতো উলাই যোৱা নাই বহুত দিন আমি ভালকে মানে টাইম স্পেন্ড কৰা নাই ন বুবু সো এয়া হাই কৈ দিয়া আৰু শুভুকো বহুত দিন উলিয়াই লৈ যোৱা নাই হিউ ঘৰত থাকি থাকি বৰ হৈ গৈছে গতিকে ভাবিছো আজি অকমান যেহেতু টাইম পাইছো অকমান উলাই যাওঁ ওচৰতে গতিকে বলক আৰু এয়া সৰ শুভু বেলেগ এক্সাইটেড হয় তাই ফুৰিব বুলি ক'লে একদম জপিয়াই ফুৰে আৰু তাই বিৰাট সুখ পাইছে আৰু আমি চাৰিটা ওলাই দিছোঁ আৰু এতিয়া আমি গৈ আছোঁ চন্দ্ৰপুৰৰ ফালে আমাৰ মৰমৰ বা এজনী আঞ্জলি বা তেওঁৰ এখন ৰিজৰ্ট টাইপ আৰু তালৈ গৈ আছোঁ আৰু খুব ভাল লাগে তাত গৈ বহুত ফ্ৰেছ হৈ অহা যায় আৰু এতিয়া এয়া লাহে লাহে বৰষুণো পৰিছে ৱেডাৰটো ইমান ধুনীয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰত হয় খুব ভাল লাগিব যেনে লাগিছে গতিকে বলক আপোনালোককো দেখাই দিওঁগৈ অকণমান জেগা আৰু এয়া চাওক চুবুক দেখা পাই এয়া কুকুৰৰ পূৰা হেৰি হৈ গৈছে সিহঁতে একচুৱেলি ভাবিছে কোন আহিছে চুবুক দেখা পাই চব সিহঁত পূৰা এটা জাক হৈ গৈছে আৰু এয়া চাওক জেগাডোখৰ ইমান ধুনীয়া আৰু খুব ধুনীয়া বতাহ মাৰি থাকে বৰষুণ নিদিলে এতিয়া বৰষুণ পৰি থকা আৰু বেছি ভাল লাগিছে চাওক আপোনালোকক দেখাইছোঁ কেনেকুৱা ধুনীয়া আৰু এতিয়া আমি অকণমান আগত গৈ বহিম বিৰাট ভাল লাগে একদম ৰিফ্ৰেছ হৈ যাওঁ ন আমি ইয়াতে আহিলে বহুত বেছি ভাল লাগে চ' এতিয়া আমি তালৈকে যাম মই দেখাই আছোঁ আৰু এইকেইটা চুবুক দেখি বোকাই এৰা নাই মানে বুকিয়ে আছে দেখিছা নাই পিছপিনে এয়া একদম সিহঁতে গেং লৈ আহিছিলে কিন্তু একো নকৰে মৰমৰ হয় ইহঁতকেইটা একোৱে নকৰে খালি গেং লৈ আহে আৰু বেলেগ ডগী দেখি আৰু এয়া অকণমান আগুৱাই আহি বহিছোঁ আৰু বিৰাট ফ্ৰেছ লাগি আছে আৰু আপোনালোকেও যদি বিচাৰে আপোনালোকে আহিব পাৰে তাকে তিতিলোঁ এণ্ড ইমান ভাল লাগিছে আজি বহুত দিনৰ মূৰত আমি ইয়াতে আহিছোঁ আৰু তাতে ঠাণ্ডা বৰষুণ ইমান গৰমত ইয়াতে বহুত ভাল লাগিছে কিবা ক'বা ভাবিছিলোঁ গৰম লাগিব বুলি কিন্তু আজি এনেকুৱা ঠাণ্ডা লাগিছে পিন্ধি আহিলোঁ শ্লিভলেছ যেতিয়া এনেকুৱা লাগিছে যেন টি চাৰ্ট পিন্ধি আহেঁতেন ভাল লাগিল বিৰাট ঠাণ্ডা লাগিছে আৰু বিৰাট ভাল লাগিছে বৰষুণত পূৰা তিতি আছোঁ পূৰা মজা লাগিছে ইয়াতে আহিব পাৰে আপোনালোকে এইকেইটা মানে আকৌ লাগিব গৈছে এই দেখিছে এয়া ইহঁতৰ চ' আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে আৰু ইয়াতে বনাই মেলি দিয়ে চব খোৱা লোৱা গোটেই দেখাই যাম আপোনালোকক এতিয়া অকণমান ৰিফ্ৰেছ কৰি লওঁ চিল মাৰি লওঁ আৰু চুবুৱে ৰাণীৰ দৰে বহি আছে আৰু সিহঁতে বাহিৰত ৰখি পিনে চুবুক চাই আছে যাতে চুবু ওলাই গ'লে সিহঁতে আৰু চিঞৰিব পাৰে ভুকিব পাৰে কাৰণ এইটো বেলেগ ব্ৰীড হয় সেইকাৰণে অকণমান হিংসা কৰিছে বাৰু চ' সেইকাৰণে এনেকৈ ৰাখিছোঁ চুবু হ'ল চুবু মাত দিয়া নাই তোমাক গালি পাৰি আছে সিহঁতি ঘৰৰ মানুহকেইটাকে ভুকিব পাৰে আমি অকণমান ইয়াতে ভাত খাওঁ আৰু ইয়াতে খুব ধুনীয়া বনাইছে মাছৰ টেঙা আমি আচলতে চিকেন ঘৰত খাই বৰ হওঁ সেইকাৰণে মাছ খাবলৈ মন গৈছে একদম ঘৰুৱা ষ্টাইলত মাছৰ টেঙা পৰ্ক তেনেকৈ বনাইছে আৰু এতিয়া আমি খাম কিবা ক'বা বুবু নাই এতিয়া খাই লৈ পেলাই খাই লওঁ লৈ যাব আমি লাঞ্চ কৰিলোঁ আৰু এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ কেনেকুৱা লাগিলে ভাল আজি বহুত দিনৰ মূৰত আউটিং কৰি আৰু বাহিৰত ঠাণ্ডাটো খাই ভাল লাগিলে মাছৰ টেঙা আৰু এতিয়া আমি পৰ্ক ড্ৰাইভে হৈছিলে আৰু এতিয়া আমি গৈ আছোঁ আচলতে মোৰ আছে শ্বুটিং এতিয়া আকৌ ইয়াৰ পৰা গৈ মই শ্বুটিং যাব লাগিব চ' সোনকালে ওলাব লগা হ'ল চ' এতিয়া যাওঁ ঘৰলৈ গৈ আছোঁ চুবু আমি ঘৰলৈ গৈ আছোঁ এতিয়া হা মনটো ভাল লাগিছে নে বেয়া লাগিছে চ' চুবুই বহুত দিন ফুৰিবলৈ পোৱা নাছিলে আৰু অকণমান চুবুক ফুৰালোঁ ন আমি চ' আমি এতিয়া গৈ আছোঁ বাই বাই আৰু গৈ থাকোঁতে আমাৰ মৰমৰ ল'ৰাকেইটা সিহঁতে কাপোৰ কিনিবলৈ সোমাইছে এইফালে মোৰ লেট হৈ আছে শ্বুটিঙৰ পৰা ফোন আহি আছে আৰু সিহঁতে কাপোৰ কিনিবলৈ সোমাইছে আৰু মই এয়া আমাৰ চুবু বাইদেউজনীক দেখিছে ক'ত বহি আছে চ' তাইৰ লগত মই গাড়ীত বহি আছোঁ আৰু ইহঁতে কাপোৰ ল'বলৈ গৈছে তো মই ৰখি আছোঁ
ঘৰৰ ভিতৰত সোমাইছোঁ মাস্কখন ল'বলৈ পাহৰি গৈছিলোঁ সেইকাৰণে এখন আছিলে ষ্টকত মাস্ক বেগতে সেইখন ল'লোঁ ঘৰতে এৰি থৈ আহিলোঁ ফটাফট কাপোৰটো টি চাৰ্টটো চেঞ্জ কৰিছোঁ আৰু এতিয়া গৈ আছোঁ শ্বুটিং হ'লে উপায় দৌৰা দৌৰিকৈ মেকআপ ল'লোঁ যিহেতু মোৰ কল টাইমতকৈ মই বহুত লেট আহি পাইছিলোঁ ফুৰিব যোৱাৰ কাৰণে চ' ফটাফট আহিলোঁ আৰু এতিয়া ইয়াতে শ্বুটিং চলি আছে আৰু মই কাষ্টিউম কৰি ল'ম কাৰণ মোৰ শ্বট ষ্টাৰ্ট হ'ব আৰু মই কষ্টিউম কৰি ৰেডি আৰু আমাৰ লগতে চবে সুধি আছিলে বৰষাবাক নেদেখাওঁ ব্লগত বিৰাট গৰম বহি আছোঁ আৰু চলি আছে শ্বুটিং আই থিংক মোৰ আজিৰ পৰা শেষ হ'ব অঁ ফোন কৰিম মাজে মাজে আৰু এইফালে লিপি বা বহি আছোঁ আৰু মোক সুধিছিলে হা বা যে বৰষাপাৰ লগত কাম কৰি কেনেকুৱা লাগিছে ইনষ্টাগ্ৰামতো সুধিছে ইউটিউবতো বহুত বেছি ভাল লাগিছে বহুত কমফৰ্টেবল আৰু বহুত বেছি কমফৰ্টেবল কৰাই লৈ যায় আৰু বহুত মানে নিজৰ বাৰ নিচিনা হৈ যায় বহুত ভাল লাগিছে আৰু লিপিবাৰ লগত মই আগতেও কৰিছোঁ একেলগে ন লিপিবা চ' এতিয়া চলি আছে আৰু যেতিয়া শ্বুটিং হ'ব কেইটামান অকণমান মই দেখাম যিহেতু মোৰ চাগে মই এতিয়ালৈকে গম পোৱা নাই হয় চাগে কাৰণ শেষ হ'বলৈ হৈছে আৰু মোৰ আই থিংক আজি ফাইনেল পেকআপ হ'ব লাগে চ' চাই লওঁ কি হয় কি নহয় গোটেই দেখাই দিম চাই থাকিব স্বাভিমানত মোৰ আজি ফাইনেল পেকআপ আৰু কিবা আমাৰ পৱন দাই কি ক'ব প্ৰথম একদম ৰক্ষা তাৰপিছত বাৰু বেয়া লাগিছে তাই ইমান দিন আমি একেলগে কাম কৰিছোঁ মানে আমি একচুৱেলি পৱন দাই এতিয়া বেয়া হিংসা কৰি আছে মোক আৰু সেইটো মই এতিয়া নকওঁ কিয় হিংসা কৰিলে মই এইবিলাক কথা কওঁ আৰু এইটো নকওঁ বুলি যে তুমি ক'লা আৰু দুটা ব্লগত ৰাইজে নিজে গম পাব ৰাইজে তোমাক ক'ব তাৰপিছত নাই চ' আজি মোৰ ইয়াতে পেকআপ আৰু খুব ভাল লাগিলে আৰু মানে দুদিনমান পিছত কাজল এইবিলাক চকীত দেখিব আপোনালোকে আৰু পৱন দা খুব ভাল লাগিলে আৰু পৱন দা সঁচাকৈ বহুত ভাল ডিৰেক্টৰ সঁচাকৈ ভাল লাগিলে কাম কৰিব নাই সেইটো কাৰণে সঁচাকৈ বহুত হাঁহি ফূৰ্তি কৰি কাম কৰিছোঁ এইফালে মানৱ দা আহক চ' মানৱ দাই কি ক'ব কিনো ক'ম ভাল লাগিলে লগ পাই মই প্ৰথমবাৰ লগ পাইছোঁ কাজলক মানৱ দাই লগ পাই থাকোঁ আমাৰ ঘৰৰ ওচৰতে জিমখনত যায় জিম কৰি বজাৰ ক'ত মাছ কিনে চবেই জানে এতিয়া ফ'ল' কৰি থাকিলে কেনেকৈ হ'ব বাৰু নহয় টিংকুৰ এইখন জিমত যায় চেম জিমতে যায় সেইকাৰণে মই জানো আৰু বজাৰ ক'ত কৰে সেইটো মই জানো চ' মানৱ দাৰো এটা ইউটিউব চেনেল আছে জানে আপোনালোকে চাগে BTS মোতকৈ বহুত বেছি 1 লাখ চ' বিহাইণ্ড দ্য চিন আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মিলা ভাল লাগিল লগ পাই অকল ভালেই লাগিল একচুৱেলি চবেই মানে সুখত আছে মই যাম বুলি কেনেকুৱা কৰে মানুহবোৰে এয়া চুমিৰ মূৰটো আৰু নাখাওঁ খাবলগীয়া নাই যিহেতু মোৰ আৰু কেনেকুৱা লাগিলে খুব ভাল লাগিলে কৰি কাম কৰি কাজলৰ লগত বাকী তোমাৰ কোৱা কেনেকুৱা লাগিলে কা হৈছে চ' খুব ভাল লাগিলে তাই মূৰটো বহুত খালোঁ আৰু খাম আমি একেলগে খোৱা কথাই আছিলে মূৰটো তাইৰ কিন্তু তাই আমাৰ দুটাৰে সেই কামটো নহ'লগৈ ন বেড লাক তো আৰু এইটো এটা মহা মস্ত কি বুলি ক'ম ধোকেবাজ এতিয়ালৈকে টেটু আৰ্টিষ্ট ক'ত আৰু যোৱাৰ আগত কাজলে এটা গান গাই গান গাবা কেনেকুৱা লাগিলে মজা লাগিছে কথাখিনি পাতি ল'ম কেনেকুৱা লাগিছে ভাল লাগিলে লগ পাই ৰিমলি কি মৰিয়ে গ'ল তাই মৰিয়ে গ'ল তাই চ' মোৰ ফাইনেল পেকআপ কিবা ক'বা আৰু লগ নাপাওঁ কিয় বেয়া লাগিছে কি হেল্প কৰিছোঁ অ'কে লগ পাম অতি সোনকালে লগ পাম তাই আৰু ভাল অ'কে তাই আৰু ভাল কাম কৰক সেয়াই বিচাৰোঁ মিছ মোৰ ফাইনেল পেকআপ কিবা ক'বা এটা আৰু এটা প্ৰজেক্ট ইউ আৰ older by one more project আৰু এটা প্ৰজেক্ট তোমাৰ হেৰিত CV বায়'ডাটাত আহি গ'ল চ' বঢ়িয়া এক্সপিৰিয়েঞ্চ যিমান হৈ যাব সিমানেই বেছি ফাইন এক্টৰ হৈ গৈ থাকিবা থেংক ইউ আৰু কিন্তু কাজলৰ সপোন বেলেগ এতিয়া নকওঁ ডিছক্ল'জ নকৰোঁ আশীৰ্বাদ কৰি দিব ছোৱালীজনী থেংক ইউ লিপিবা ফাইনেলি বেয়া লাগিব তাই আৰু ময়ে থাকোঁ বেছিভাগ একেলগে কনস্পিৰেচি কৰি থাকোঁ যদিও তথাপি কাজলৰ মোৰ বেছি চিন আছিলে এতিয়া আজি মই মিছ কৰিম অৱশ্যে আমাৰো লাহে লাহে পেকআপৰ গৈ আছোঁ তাই দুদিন আগত যাব আমি দুদিন পিছত আমি সকলোবোৰ মানে
এইটো ইউনিটৰ পৰা যাম আকৌ নতুনকৈ কাম কৰিম আকৌ লগ পাম চবে নতুন নতুন বেলেগ বেলেগ কাম কৰিব আকৌ দেখা আৰু পাম কাজলৰ এটা মনৰ আশা আছে বৰষাই ক'লে গতিকে ভগৱানে তাই মনৰ আশা পূৰণ কৰক ভৱিষ্যত উজ্জ্বল হওক এয়াই ক'লোঁ চাই থাকিম আৰু বৰষা বা কৈ দিয়ক না মই যে অৰিজিনেলি ইমান দুষ্ট নহয় মই আপোনাক বহুত শাস্তি দিওঁ বুলি ভাবে ন বহুতে বহুত বৰ বেয়া ভাল লাগে। ছোৱালী এজনী চেলাই থাকে হাঁহি থাকে এনি টাইম হাঁহি মই অৰিজিনেলি কষ্ট নিদিওঁ আমি হাঁহিবিলাক মিছ কৰিম কাজলক মই অৰিজিনেলি কষ্ট নিদিওঁ এই ৰাইটাৰে কষ্ট দিয়ে আৰু বাকী মই দেখাই গৈ আছোঁ মোৰ আমাৰ প্ৰডিউচাৰ ক'ত প্ৰডিউচাৰ বাহিৰত নাই মই মেহফিলটো দেখাইছোঁ কাবেৰী কিয় বলেগা পঢ়ি আছো মোৰ আজি ফাইনেল পেকআপ আজিৰ পৰা মোক লগ নাপাওঁ ক কিবা আম লগ কিয় নাপাওঁ আৰে কিবা ক পৰাহে পেকআপ দিছোঁ অন্তৰৰ পৰা পেকআপ দিয়ে নাই অন্তৰৰ পৰা দিয়ে নাই দা কিবা কওক মোৰ শেষ আজিৰ পৰা হাই কওক হাই আকৌ লগ পাম বুলি কওক আকৌ লগ পাম কুছ বলিয়ে কিবা কওক क्या बोलेंगे অসমীয়াত কওক अच्छा ही है हाँ অসমীয়াত কম ভাল কথা আজি আপোনাৰ পেকআপ আৰু আজি ঘৰতো নাই আৰু আনানিয়া কৰিব নালাগে আনা নিয়াটো একো ডাঙৰ কথা নহয় এইটো মানুহৰ কৰ্ম ভাল লাগিলে লগ পাই ভাল লাগিল হাই মই ভালকৈ একো ক'ব নাপালোঁ হা মই ভালকৈ তাই মোক ধকেবাজ দি গৈছে তাইক একো মই ধকেবাজ কৰা নাই তাই টাইম দিব পৰা নাছিলে তাইও তাতো বনালে ময়ো তাতো বনালোঁ চাগে কাজলৰ লগ পাই ভাল লাগিলে ছেকেণ্ড টাইম কাম কৰিছোঁ ফাৰ্ষ্ট টাইম মই এখন ৱেব ছিৰিজ কৰিছিলোঁ চক্ৰ আহি আছে আপোনালোকে চাব নেক্সট টাইম এই স্বাভিমান বহুত ভাল চাই লাগিল আছে আমি দুটা একে আছে বহুত ভাল লাগিল কাজল মনৰ পৰা আমি একদম পেকআপ দিয়া নাই আমি আকৌ লগ পাম আকৌ লগ পাম আৰু এটা প্ৰজেক্ট শেষ আনটো প্ৰজেক্ট আহি আছে কালিৰ পৰা মোৰ মানে বেলেগ এখন চিৰিয়েল আহি আছে মানে বেলেগ এখন চিৰিয়েলৰ শ্বুটিং আছে আৰু সেইকাৰণে আজি মোৰ পেকআপ হৈ গ'ল চ' কাইলৈৰ পৰা মই দেখাই যাম নতুন কি চিৰিয়েলত ব্যস্ত হৈ যাম চ' মানৱ দা বাই বাই কৈ দিয়ক লাভ ইউ বাই 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 এতিয়া আমাৰ তাত হা এতিয়া বিজি আছে আহি পাই অকণমান ৰেষ্ট ল'লোঁ চ' সেয়াই স্বাভিমানৰ শ্বুটিং আজিৰ পৰা মোৰ আৰু নাই আজি শেষ আৰু সমাপ্ত হ'বলৈ হৈছে স্বাভিমান এতিয়া অতি সোনকালে শেষ হ'ব সেইখনো আৰু যিহেতু চব বস্তুৰে সামৰণি থাকেই আৰু কাইলৈৰ পৰা এখন নতুন ধাৰাবাহিকৰ লগত জড়িত হৈ পৰিম আৰু কি ধাৰাবাহিক হয় গোটেইখিনি আপোনালোকক জনাম ব্লগ পাবই যিহেতু চ' এয়াই আছিল আজি গোটেই দিনটো কেনেকুৱা পালে জনাব ভিডিঅ'টো আৰু যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে যোনে অলৰেডি কৰিছে থেংক ইউ ছ' মাছ আৰু যোনে যোনে কৰা নাই প্লিজ কৰি দিব আৰু গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ লাভ ইউ